Hello everyone, welcome to my YouTube channel. আজিৰ ভিডিঅ'টি তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। আজিৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকক শিকাম ইংৰাজী ভাষা কেনেকৈ ক'ব লাগে বা ইংৰাজী ভাষাটো একেবাৰে ইজি সেইটো তোমালোকক আজিৰ ভিডিঅ'ৰ জৰিয়তে তোমালোকক বুজাবলৈ চেষ্টা কৰিম। তোমালোকে প্ৰথমতে সৰু সুৰা এছামিজ শব্দবোৰক ইংৰাজীত তোমালোকে আগতে জানিব লাগিব। তাৰপিছতে তোমালোকে ইংৰাজী ভাষাটো ক'ব পাৰিবা। প্ৰথমতে আজিৰ ভিডিঅ'ত তোমালোকক ইংৰাজী ভাষাটো শিকাম। চোৱা, ইংৰাজী এছামিজ সাধাৰণ বাক্যবোৰ তোমালোকে ইংৰাজীত প্ৰথমতে ট্ৰেন্সলেট কৰিবলৈ জানিব লাগিব। চোৱা, এতিয়া আজি মই তেনেধৰণৰ ভিডিঅ' এটা লৈ আহিছোঁ তোমালোকৰ কাৰণে। স্কিপ নকৰাকৈ সম্পূৰ্ণ চোৱা। দ্য বুক ইজ অন দ্য টেবুল। কিতাপখন মেজৰ ওপৰত আছে। হি ৱাটাৰ অফ দিছ ৰিভাৰ ইজ পৰ। এই নদীৰ পানী পবিত্ৰ। উই সিট আণ্ডাৰ দ্য ট্ৰী। আমি গছৰ তলত বহোঁ। প্লিজ সিট বাই মি। মোৰ ওচৰতে বহা। আই ৰাইট হোৱাইট এ পেন। মই কলমেৰে লিখোঁ। গীতিমা লিভছ ইন দিল্লী। গীতিমা দিল্লীত থাকে। উই লিভ ইন এ ভিলেজ। আমি গাঁৱত থাকোঁ। দ্য ছান ইজ এবাভ ইউজ। সূৰ্যটো আমাৰ ওচৰত আছে। উই ৰাইট অন এ পেপাৰ। আমি কাগজত লিখোঁ। ডু নট কাম ইনটু দ্য ৰুম। কোঠাৰ ভিতৰলৈ নাহিবা। চিট ডাউন অন দ্য বেঞ্চ। বেঞ্চখনত বহা। দিছ ইজ এ মেপ অফ ইণ্ডিয়া। এইখন ভাৰতৰ মানচিত্ৰ। নট বাট সৌৰভী কামড হিয়াৰ। সৌৰভীৰ বাহিৰে কোনো ইয়ালৈ অহা নাছিল। আমি কেতিয়াবা নগৰলৈ যাওঁ। চামটাইম উই গ' টু দ্য টাউন। তাই সুন্দৰকৈ নাচিছিল। ছি ডান্স নাইচলি। তাক বেয়াকৈ কোৱা হৈছিল। হি ৱাজ বিটুইন বেডলি। তেওঁ সোনকালে আহিব। হি উইল কাম চন। বুঢ়াজনে লাহে লাহে খোজ কাঢ়িছিল। দ্য অল্ড মেন ৱেল্ক শ্ল'লি। আপুনি ভালকৈ শিকাইছিল। ইউ টক্ড ৱেল। তুমি সৰসৰীয়াকৈ পঢ়িছিলা। ইউ ৰিড ফ্লুৱেণ্টলি। তুমি যদি ইংৰাজী ভাষা শিকিবলৈ খোজা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। মই এনেধৰণৰ ভিডিঅ' কেইবাটাও আপলোড দিছোঁ আৰু তোমালোকৰ কাৰণে মই আগন্তুক দিনত প্ৰত্যেক দিনে এটাকৈ ভিডিঅ' আপলোড দি যাম এনেধৰণৰ সাধাৰণ বাক্যবোৰ। তোমালোকে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা